মোৰ আজি চবতকৈ বেছি বেয়া লাগিছে, তাক মই লাষ্ট এবাৰো দেখা নাপালোঁ। তাত যোৱাৰ পিছত তাৰ বডিটো আহিব নিদিলে। সি এজন ভাল অভিনেতা হয়, কিন্তু তাৰ বাহিৰেও সি মোৰ ভাল বন্ধু আছিলে। আমি মানে একেলগে বহুত আমাৰ বহুত এনেকুৱা মুমেণ্টছ আছে যিবিলাক আমি শ্বেয়াৰ কৰিছিলোঁ। আৰু আজি এনেকুৱা হোৱাৰ পিছত মই একচুৱেলি সঁচা কথা ক'বলৈ মই বিশ্বাসেই কৰিব পৰা নাই যে এনেকুৱা এটা হ'ল। আৰু সি বহুত আশা কৰিছিলে, মোক কৈছিলে যেতিয়া সি অসুস্থ হৈ আছিলে তেতিয়াও কৈছিলে যে আমি একেলগে চিনেমাখনৰ প্ৰমোশ্যনত ঘূৰিম, কিবা কৰিম, কিন্তু এইবিলাক একো নহ'ল। আৰু প্লাছ চবতকৈ বেছি বেয়া লাগিছে তাৰ ডেড বডিটো আনিব নাপালে। তেনেকুৱাতো বহুত আছে। আমি অৰুণাচল গৈছিলোঁ শ্বুটিং কৰিবলৈ, বহুত মুমেণ্টছ আছে, এটা দুটা নহয়, বহুত মুমেণ্টছ আছে। কিন্তু মোৰ আজি চবতকৈ বেছি বেয়া লাগিছে তাক মই লাষ্ট এবাৰো দেখা নাপালোঁ। তাত যোৱাৰ পিছত তাৰ বডিটো আহিব নিদিলে। এনেকৈ প্ৰিয় বন্ধুজনক হেৰুৱাই দুখত ভাগি পৰিছে অসমৰ জনপ্ৰিয় অন্যতম অভিনেত্ৰী আলেস্মিতা গোস্বামীয়ে। কিশো দাসৰ সৈতে একেলগে অভিনয় কৰিছিল দাদা তুমি দুষ্ট বৰ ছবিখনত। আৰু এই ছবিখনক লৈ বহুত সপোন আছিল কিশো দাসৰ। আৰু এনেকৈ যেন বহুত আধৰুৱা হৈ ৰ'ল কিশো দাসৰ আধৰুৱা সপোন। ভগৱানৰ ওচৰত এটাই কামনা কৰিছোঁ, কিশো দাস তুমি য'তে আছা তাতে সুখত থাকা, শান্তিৰে থাকা। ধন্যবাদ।